खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। धेमाजि जिल्ला कृषि बिगियान केन्द्र आरो आसाम एग्रिकालचार इउनिभार्सिटि सिला फोथारनि बानजायनायाव केम्पेइन अन न्यूट्री-गार्डेन एंड ट्री प्लान्टेशन हाबाफारि लानाय जायो। धेमाजि जिल्लानि सिङाव थानाय सिमेन्टसापुरि फरायसालिमानि नब्लाङाव जानाय दिनैनि बे हाबाफारियाव जनाय महकुमानि महकुमा बेंगिरि प्रदीप कुमार द्विवेदीआ बाहागो लानानै बिफां फुलि गायनायनि गेजेरजों जागायजेनो। मख'जाथावदि धेमाजि जिल्ला कृषि बिगियान केन्द्रनि गाहाय गुन्जन गगৈ, सिमेन्टसापुरि फरायसालिमानि गोरायुं सचिन दले, सिमेन्टसापुरि गामि पन्चायतनि आफादगिरि डम्बरू कुवरमोनजों लोगोसे सिमेन्टसापुरि फरायसालिमानि फरायसा आरो ओनसोलनि गोबां आबादारिफ्रा बाहागो लानाय बे हाबाफारिनि गेजेरजों बायदि बायदि फिथाइ सामथाइनि खमैबो 1000 बिफां फुलिफोरखौ राननानै होयो। এটা আমাৰ বাবে অতি বিশেষ কাৰ্যসূচী। আজি 17 ছেপ্টেম্বৰ। এই কাৰ্যসূচীতে আমি যোৱা বছৰ কেইবাবছৰো আমি সুখন মাহৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজিও নিউট্ৰি-গাৰ্ডেন আৰু নিউট্ৰি-গাৰ্ডেন আমাৰ কিটচেন গাৰ্ডেন বুলি যিটো কয়, কিটচেন গাৰ্ডেন আৰু ট্ৰী প্লেণ্টেশ্যনৰ ওপৰত এটা আমাৰ নেশ্যনেল কেম্পেইন, যিটো আমাৰ ICR তৰফৰ পৰা আৰু মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ ফাৰ্মাৰ্ছ ৱেলফেয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাৰ পৰা আৰম্ভ কৰা হৈছে। তো এই কেম্পেইনটোৰ জৰিয়তে আমি আমাৰ কৃষকসকলৰ আৰু অংগনবাদী কৰ্মীসকলক নিউট্ৰিশ্যন গাৰ্ডেন, কিটচেন গাৰ্ডেনৰ উপকাৰিতাসমূহ, তাৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিম অনাগত দিনত। আৰু তাৰোপৰি আমি আমাৰ কৃষকসকলক আমি প্ৰায় 1000 বিভিন্ন ফ্ৰুইটছ প্লেণ্ট মানে ফল মূলৰ পুলি আমি বিতৰণ কৰিম এই কাৰ্যসূচী। তাৰোপৰি আজি ভাৰতবৰ্ষৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেটছ 2023 2023 চনত যি ইণ্টাৰনেশ্যনেল মিলেটছ কাৰ্যসূচী যি আমাৰ গ্ৰহণ কৰা হৈছে, তাৰ যি কাৰ্টেইন ৰেইজিং পৰ্দা উঠোৱা কাৰ্যসূচী, আজিৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ল। সেইটো এটা কাৰ্যসূচী আছিলে। আৰু লগতে আমাৰ যিসকল কন্যা শিশু আছে, ভৱিষ্যত দিনত যিসকল মহিলা হ'ব, তেখেতসকলে নিউট্ৰিশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু সেইটোৰ ওপৰতো আজি বিশেষভাৱে আলোচনা হ'ল। এই ধৰণৰ কাৰ্যসূচী আজি আমাৰ মিলেটছ, আমাৰ যিটো ৰাগী, বাজৰা, মৱাৰ বুলি আছে, ফক্সটেইল মিলেট আছে, এনেকুৱা ধৰণৰ আমাৰ সৰু চাইজৰ যিবিলাক আমাৰ গ্ৰেইন তাৰমানে সেইখিনি আমাৰ মিলেটছৰ ভিতৰত পৰে। আমাৰো ইয়াতো কিছু ঠাইত মানুহে এনেকুৱা ধৰণৰ খেতি কৰি থাকে। আৰু ইয়াৰ খুব বেছি প্ৰচেছিং মিলেটৰ মানে মেইন উদ্দেশ্যটো হ'ল এইটো ষ্ট্ৰেছ টলাৰেণ্ট ভেৰাইটি, মানে পানী কম হোৱা ঠাইতো ইয়াৰ খেতি ধুনীয়াকৈ কৰিব পাৰি। সেইকাৰণে আমি তাৰ ওপৰত সজাগতা বৃদ্ধি কৰিব লাগিব। কাৰণ এতিয়া দেখিছে যে আমাৰ ক্লাইমেটিক চেঞ্জ হৈছে, বতৰৰ পৰিৱৰ্তন হৈছে। গতিকে সেই বতৰৰ লগত এই মিলেটবিলাক অতি সোনকালে খাপ খাই যাব পাৰে, ষ্ট্ৰেছ টলাৰেণ্ট। গতিকে তাৰ খেতিৰ ওপৰত আমি সজাগতা বৃদ্ধি কৰিব লাগিব।